হেল্ল' ফ্ৰেণ্ড, মোৰ নাম মণি। আপোনালোক সকলক ডিজিটেল অসমত স্বাগতম জনাইছোঁ। ফ্ৰেণ্ড, আজি আমি শিকিম কেনেকৈ CSCৰ পৰা NSDLৰ পৰা পেন কাৰ্ড কেনেকৈ কাৰেকশ্যন কৰে। বহুতো ফ্ৰেণ্ড আছে CSC ৰেজিষ্ট্ৰেশ্যন কৰিছে কিন্তু পেন কাৰ্ড বনাব নোৱাৰে। মই ইয়াৰ আগত এটা ভিডিঅ' দিছিলোঁ নতুন পেন কাৰ্ড কেনেকৈ এপ্লাই কৰে। আজি মই দেখাম কাৰেকশ্যন কেনেকৈ কৰে। বন্ধু আপোনালোকক এটাই অনুৰোধ, আপোনালোকে ভিডিঅ' ফাৰ্ষ্ট টু লাষ্ট দেখিব, তেতিয়াহে গম পাব, মাজৰ পৰা দেখিলে গম নাপাব। আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল বটনত ক্লিক কৰি দিব। বেল বটনটো ক্লিক কৰিলে কি হ'ব, যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকৰ নটিফিকেশ্যন যাব। লাইক কমেণ্ট কৰা নাপাহৰিব। আহক আমি ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে যিকোনো ব্ৰাউজাৰ অন কৰি যেটো আমাৰ CSC পৰ্টেল আছে সেইটো লগইন কৰি লওঁ। মই মজিলা ফায়াৰফক্স অপেন কৰি আছো। মোৰ ডিজিটেল সেৱা লগইন কৰি লওঁ। এইটো সকলোৱে জানে কেনেকৈ ডিজিটেল সেৱা লগইন কৰিব লাগে। লগইন কৰাৰ পিছত সাৰ্ভিস মই সার্চ কৰি আছো পেন কাৰ্ড। চাওক NSDL আৰু UPI। মই NSDL বিষয়ে কম কিয়নো NSDL বহুত ভাল, আপোনাৰ বেছি টাইম নালাগে আৰু বহুত ইজি হয়। তো NSDL ক্লিক কৰিলোঁ। প্ৰচেছটো অলপ লং হ'ব, তথাপি আপোনালোকে যাৰ কাৰণে মই যিমান সোনকালে কৰি আছোঁ। চাওক, যেতিয়া আপুনি NSDL পৰ্টেলটো অপেন কৰিব তেতিয়া এনেকুৱা ইণ্টাৰফেচটো আহি যাব। এতিয়া চাওক, ইয়াতে বহুতকেইটা অপশ্যন আছে, যেনেকুৱা পেন এপ্লিকেশ্যন, আপলোড অফ স্কেন ডকুমেণ্টছ, ৰিজেনাৰেট, একনলেজমেণ্ট ৰিচিপ্ট। তো আমি প্ৰথমতে পেন এপ্লিকেশ্যনত ক্লিক কৰিম। কৰাৰ পিছত চাওক, এনেকুৱা এটা বহুতকেইটা অপশ্যন আহিছে। নিউ পেন ফ্ৰম ইণ্ডিয়ান চিটিজেন। তো আমি যেহেতু কাৰেকশ্যনৰ কথা কৈছোঁ, তো চাওক 3 নম্বৰ অপশ্যন আছে, চেঞ্জ অৰ কাৰেকশ্যন ইন পেন ডিটেইলছ। সো তাতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে আপুনি যিটো পেন কাৰ্ডৰ কাৰেকশ্যন কৰিব বিচাৰিছে, ইণ্ডিভিজুৱেল নিজৰ বাবে হ'লে নিজৰ বাবে। তো মই আপোনালোকক ব্যক্তিগত দেখাই আছোঁ, তো ইণ্ডিভিজুৱেল কৰি সেলেক্ট। তো চাওক, ফৰ্মটো এনেকুৱা ওপেন হৈ যাব। আপোনালোকে অলপ মনোযোগেৰে চাব। আপোনালোকক প্ৰথমতে অইদাৰ চিটিজেন অফ ইণ্ডিয়ান, য়েছ। যেটো আপোনালোকে কাৰেকশ্যন কৰিব সেই পেন নম্বৰটো ইয়াতে দিব। মই আপোনালোকক এটা এনে উদাহৰণস্বৰূপে দেখাই আছো। তাৰপিছত আপোনাৰ মিষ্টাৰ মিছেছ, ল'ৰা মানুহ হ'লে চিৰি মিষ্টাৰ ক্লিক কৰিব। তাৰপিছত চাওক, ইয়াতে বহুত মানুহ কনফিউজ হৈ যায়। পেন কাৰ্ডত মানে আপোনাৰ প্ৰথমতে লাষ্ট নেম, যেনেকুৱা মোৰ নাম দিছোঁ চৰকাৰ, ফাৰ্ষ্ট নেম হ'ল মণি। আৰু বহুত মানুহ মিডল নেমটো বুজি নাপায়। মিডল নেমটো যেনেকুৱা ধৰি লওক মণি কুমাৰ শৰ্মা, মণি কুমাৰ চৰকাৰ, চন্দ্ৰ কুমাৰী, এইবিলাক মিডল নেম হয়। যিহেতু মই ইয়াত মিডল নেম নাই, মই মিডল নেমটো এৰি দিলোঁ। তাৰপিছত চাওক, ইয়াতে কিন্তু চাইডৰ চাওক টিক মাৰ্কৰ অপশ্যন আছে। আপুনি যিটো কাৰেকশ্যন কৰিব সেইটো টিক মাৰ্কটো দি ল'ব। তাৰপিছত আপোনাৰ ফাদাৰ নেম, সেইটো লাষ্ট নেম আগত আহিব। মাদাৰ নেমটো নালাগে, যিটো মেণ্ডেটৰী হয় সেইবিলাক আপোনালোকে কৰিব। সাপোজ মই ফাদাৰ নেমটো কাৰেকশ্যন কৰিব লাগে, মই ইয়াতে টিক মাৰ্কটো কৰি দিলোঁ। তাৰপিছত ডেট অফ বাৰ্থ, এইটো আপোনাৰ টিক মাৰ্কটো দিবই লাগিব, এইটো মেণ্ডেটৰী হয়। আপুনি কাৰেকশ্যন কৰক या নকৰক, আপোনাৰ কৰিবই লাগিব। মই এনে দি দেখাই আছোঁ, আপোনালোকে চাই ল'ব। তাৰপিছত মেল ফিমেল কৰিব।
তাৰ পিছত এড্ৰেছটো চাওক কাৰেকশ্যন টিক মাৰ্কটো এইটো অটোমেটিকলি থাকিব আপোনাৰ কাৰেকশ্যন কৰক নকৰক এইটো অটোমেটিকলি থাকি যাব পিছত ইয়াতে চাওক ইয়াতে আছে ৰেসিডেন্সিয়েল আৰু অফিস তো আপোনাৰ ৰেসিডেন্সিয়েল এড্ৰেছটো দিব কিন্তু অফিস এড্ৰেছ দিলে আপোনাৰ ইয়াতে অফিস প্ৰুফ এটা ডকুমেন্টস দিব লাগিব সো মই হনকালে মই টাইপিং কৰি কও ইয়াতে প্ৰথমতে হাউস নম্বৰ এটো মানে এনে দিলু ভিলেজ নেম পোস্ট অফিস locality district state to ইয়াৰ পৰা select কৰি লব পিন নম্বৰ এটা কথা মনত ৰাখিব যিমান বস্তু ফিল আপ কৰি আছে অকমান ভালদৰে চাইহনা কৰি লব কিয়নো পিছত এবাৰ কনফাৰ্ম কৰিলে পিছত এটো কাৰেকশ্যন কৰিব নোৱাৰিব ইণ্ডিয়ান কলো পিছত টিক মাৰ্ক মোবাইল নম্বৰ এন্টাৰ কৰিব তাৰপিছত আধাৰ নম্বৰ থাকিলে আপুনি আধাৰ টিক দি আধাৰ নম্বৰ দিব পাৰে তো যেহেতু আমাৰ অসমত বহুত মানুহ আধাৰ নাই সেইকাৰণে মই আধাৰটো দেখাওনে মই মানে বেলেগ ডকুমেন্ট দি দেখাই আছো তাৰপিছত চাওক ইয়াতে দিছে 14 নম্বৰত মেনশন আধাৰ পাৰ্মানেন্ট একাউন্ট নম্বৰ মানে এজন মানুহৰ যদি দুটা তিনিটাকে পেন কাৰ্ড হৈ গৈছে তো হেটো সাৰেন্ডাৰ কৰিব পাৰে তো এতিয়া সাপোজ মানে ধৰি লওক মোৰ দুটা পেন কাৰ্ড আছে হৈছে দুটাতে পেন কাৰ্ড নম্বৰ বেলেগ বেলেগ আছে তো মই ইয়াতে দুটা পেন নম্বৰে দি মানে এটা কৰিব পাৰিম তো যেহেতু আমাৰ পেন কাৰ্ড এটা আছে মই ইয়াতে নিদিও তাৰ পিছত ইয়াতে ভেৰিফিকেশন নাম মানে যি মানে ক্যান্ডিডেটৰ নাম তাৰ পিছত ইয়াতে himself পিছত ডকুমেন্টস আমি কেটা দিলু ডকুমেন্টস হিসাব কৰি চাব যেনকা আইডেন্টিটি প্ৰুফ এটা হ'ব এড্ৰেছ প্ৰুফ এটা হ'ব বাৰ্থ প্ৰুফ এটা হ'ব তিনিটা আৰু পেন কাৰ্ডৰ এটা কপি লাগিব যেটো আমি কাৰেকশ্যন কৰিছো তো আমি চাৰিটা দি দিলু প্লাস এই আপনি যিকোনো দিব পাৰে এতিয়া সব ডকুমেন্ট সিলেক্ট কৰিব লাগিব ডকুমেন্টছৰ ভিতৰত মই দি আছো যেনকা কপি অফ ইলেক্ট্ৰ ভোটাৰ আইডেন্টি কাৰ্ড মানে ভোটাৰ আইডি কাৰ্ড এটো মই ভোটাৰ আইডি কাৰ্ড দিলু মানে এটো হল আপোনাৰ এড্ৰেছ আৰু এটো হল আইডেন্টি তাৰ পিছত দিম বাৰ্থ প্ৰুফ ইয়াতে যিকোনো আপোনাৰ আছে এটো দিব পাৰে মই বাৰ্থ সাৰ্টিফিকেট দি দিলু আৰু তলত চাওক কপি অফ সাৰ্টিফিকেট ইস্যু বাই সৰি না এইটো যেটো আছে আপনি পেন কাৰ্ডৰ কপি দিব লাগিব যেটো কাৰেকশ্যন কৰি আছে যেনকা কপি অফ পেন কাৰ্ড যদি পেন কাৰ্ড না থাকে তেনেহলে কপি অফ পেন allotment letter to দিব পাৰে তো মলৰ পেন কাৰ্ড কপি আছে মই পেন কাৰ্ড কপিটো দি দিলো দিয়াৰ পিছত আপোনাৰ সাবমিটত ক্লিক কৰিব চাওক ইয়াতে প্লিজ rectify to error mark in red তো মানে ইয়াতে মোৰ কোনবা এটা ভুল হৈছে হেতু প্লিজ এন্টাৰ valid pin code মই পিন নম্বৰটো ভুলকে মাৰিছো হয় মই দেখা নাই তাৰ পিছত আৰু এটা ভুল আছে ইমেইল আইডিটো দিবলৈ মই পাহৰিছো ইয়াতে বাৰ্থ সাৰ্টিফিকেট এটা চাওক আপোনাৰ এনেকুৱা কনফাৰ্মেশন এটা আহি যাব পেজটো আহিব এই পেজটো আপনি বৰ্তমানে ভালদৰে মনোযোগৰে চাব কতবা মিস্টেক আছে নেকি কিয়নো ইয়াতে এবাৰ কনফাৰ্ম যদি কৰি দিয়ে তেনেহলে আৰু হেতু আপোনাৰ পেমেন্টটো হৈ যাব আৰু আপনি এটো কাৰেকশ্যন কৰিব নোৱাৰিব সো হিকানে এবাৰ এটো ভালদৰে চাই লব কোনো এটা মিস্টেক আছে নেকি যদি মিস্টেক থাকে তেনেহলে আপোনাৰ ইয়াতে যেটো ক্যাপচা আছে হেতু আপনি ক্যাপচাটো ইয়াতে মাৰি চাওক ইয়াতে দুটা অপচন আছে কনফাৰ্ম আৰু এডিট আপনি ক্যাপচাটো এডিট কৰিলে আপনি প্ৰথমে এডিট কৰিব পাৰিব আৰু কনফাৰ্ম যদি হয় তেনেহলে আপনি কনফাৰ্ম মাৰি পেমেন্ট কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো ফৰ্ম যেটো আছে হেতু ডাউনলোড অপচন আহি যাব আপনি হি ফৰ্মটো ডাউনলোড কৰি লব ডাউনলোড কৰি হেতু প্ৰিন্ট আউট কৰিব প্ৰিন্ট আউট কৰি তাতে আপোনাৰ দুটা ফটো দুটা সাইডত লগাই তলত সিগনেচাৰ কৰি হেতু স্ক্যান কৰিব লাগিব আৰু আপোনালোকে যদি ডকুমেন্টস আপলোড কৰিবলৈ নাজানে মোক কমেন্ট কৰিব মই হেতু ভিডিও বনাই আপোনালোকক দিম বন্ধু আপোনালোকক মই অনুৰোধ কৰিছো প্লিজ আপোনালোকে ভিডিওটো শেয়াৰ কৰিব আৰু লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব নাপাহৰিব কিয়নো মোৰ ইউটিউব চেনেলটো বহুত নতুন হয় সো মই
যিমান পাৰো ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ সদায় মোৰ ভিডিঅ'টো অলপ মিষ্টেক হ'ব পাৰে যিটো মই নতুন মোৰ ইমান এক্সপেৰিয়েন্স নাই সো মই কম্প্ৰমাইজ কৰি আছো আপোনালোকে অলপ কম্প্ৰমাইজ কৰিব তো এনেকুৱা কৰি আৰু যদি ডকুমেন্টছৰ বিষয়ে আপুনি জানিব বিচাৰে তেনেহলে আপোনালোকে মোক কমেন্ট কৰিব মই এইটোৰ বিষয়ে মই জনাই দিম আৰু পেন কাৰ্ড নিউ পেন কাৰ্ড এপ্লাই কৰিব যদি নাজানে তেনেহলে হেতুও মই হেতু ভিডিঅ' বনাইছো অলৰেডি হেতু আপোনালোকে মোৰ ইউটিউব চেনেলত যাই চাব পাৰে হেতু লিংক মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে চাব পাৰিব তো ধন্যবাদ বন্ধু লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ জয় আই অসম